Hey, welcome back to my YouTube channel MS Tech. আৰু আজি মই কোনো ধৰণৰ টেকনিক্যালি কোনো টপিক লৈ আনা নাই, কিন্তু আজি এটা খুব ধুনীয়া টপিক লৈ আহিছোঁ যিটো আপোনালোকে থাম্বনেইলত দেখিছে, ডিম্পু বৰুৱা আৰু ডিজিটেল সহায়। কিন্তু অকল ডিজিটেল সহায় আৰু ডিম্পু বৰুৱাৰ কথা মই এই ভিডিঅ'টোত আপোনালোকক নকওঁ। কম সকলোবোৰ ইউটিউবাৰ, অসমৰ যিমানবোৰ ইউটিউবাৰ আছে সৰুৰ পৰা ডাঙৰলৈ সকলোবোৰ ইউটিউবাৰৰ কথাই মই এই ভিডিঅ'টোত আপোনালোকক ক'বলৈ বিচাৰিছোঁ। আপোনালোকে এই ভিডিঅ'ত অকণমানো স্কিপ নকৰাকৈ চাব আৰু যদি ভাল পায় শ্বেয়াৰ কৰিব, যাতে সকলোবোৰ ইউটিউবাৰে এই ভিডিঅ'টো পায় আৰু চাবলৈ সক্ষম হয়। কাৰণ এনেকুৱা ভিডিঅ' এটা মই এতিয়ালৈকে দেখা নাই ইউটিউবত, অসমৰ ইউটিউবাৰে কোনোৱে বনোৱা নাই। গতিকে মই এই ভিডিঅ'টোৰ জৰিয়তে মই কিছুমান কথা অসমৰ ইউটিউবাৰক জনাব বিচাৰিছোঁ। তো ভিডিঅ'টো হ'ব খুব নলেজেবল, গতিকে চাই থাকিব সকলোৱে, লাষ্টলৈকে চাব। তাৰ আগত মই ভিডিঅ'টো আৰম্ভ কৰিলোঁ। তো লেটছ গো। তো প্ৰথম কথা হ'ল, মই ডিম্পু বৰুৱা আৰু ডিজিটেল সহায় নামৰ যিটো চেনেল আছে তেওঁলোকক হাতযোৰ কৰিছোঁ। যদি এই ভিডিঅ'টো চাইছে, তেওঁলোকৰ বিনা অনুমতিতে এই ভিডিঅ'টোৰ থাম্বনেইল লগাইছোঁ তেওঁলোকৰ ফটো, গতিকে তেওঁলোকক হাতযোৰ কৰিছোঁ যাতে মোক বেয়া নাপায়। কাৰণ মোৰ তেওঁলোকৰ লগত কোনো পাৰ্চনেলি একো বেয়া নাই, বা মই অথচ তেওঁলোকৰ ভিডিঅ' মই চাওঁ। প্ৰকৃতাৰ্থত ক'বলৈ হ'লে মই সকলোৰে ভিডিঅ' চাওঁ আৰু ডিম্পু বৰুৱা আৰু ডিজিটেল সহায় দুয়োজনৰে মই ভিডিঅ' এটাও মিছ নকৰোঁ, প্ৰত্যেকটোৱে ভিডিঅ' মই চাওঁ, প্ৰথম কথা। আৰু দ্বিতীয় কথা হ'ল, মই সকলোবোৰ ইউটিউবাৰকে এই ভিডিঅ'টো চাবলৈ অনুৰোধ জনাইছোঁ, কাৰণ মই সকলোবোৰ ইউটিউবাৰক লৈ এই ভিডিঅ'টো বনাইছোঁ। অসমত কণ্ট্ৰভাৰ্চি চলি থকাৰ মেইন কাৰণ হ'ল ইউটিউব চেনেল গ্ৰ' কৰা, আনৰ সহায়ত নিজৰ চেনেলটো গ্ৰ' কৰা। আৰু দ্বিতীয় কথা হ'ল, অসমৰ মানুহে প্ৰায় 80% মানুহে নিজতকৈ আনক ওপৰত যোৱাটো একেবাৰে দেখিব নোৱাৰে। মই খোলাখুলিকৈ ক'ম, সেইটোৰ কাৰণে আনক সমালোচনা বেছিকৈ কৰে। এতিয়া কি কৰিলে আমাৰ ইউটিউব কণ্ট্ৰভাৰ্চিটো কমিব বা একেবাৰে বন্ধ হ'ব, সেইটো মই আপোনালোকক ক'ম। গতিকে ভিডিঅ'টো চাই থাকিব। চাওক, অসমত প্ৰায় এমাহৰ মূৰে মূৰে এটা নহয় এটা সমালোচনা চলিয়ে থাকে। লাষ্ট আমাৰ চলিছিল ডিম্পু বৰুৱা আৰু ডিজিটেল সহায়ৰ মাজত। তো তেতিয়া ডিজিটেল সহায়ে ভিডিঅ' এটা বনাইছিল যে মোৰ ভিডিঅ' কপি কৰিছে ডিম্পু বৰুৱাই আৰু মোক কপি কৰিছে ডিম্পু বৰুৱাই, এনেকুৱা এটা ভিডিঅ' বনাইছিলে। তো মই তেওঁলোকক ক'ব বিচাৰিছোঁ যে মোৰ বেয়া নাই দেই, মোৰ কোনো ডিজিটেল সহায়ৰ লগতো বেয়া নাই, ডিম্পু বৰুৱাৰ লগতো বেয়া নাই। মই সকলোৰে ভিডিঅ' চাওঁ আৰু মই ভাল পাওঁ, কথাটো মই আকৌ কৈছোঁ। কিন্তু কথা হ'ল, মই তেওঁলোকক ক'ব বিচাৰিছোঁ যিয়ে কৈ থাকে আনক কপি কৰা বুলি, তো তেওঁলোকক কৈছোঁ যে কপিৰ ডেফিনেশ্যনটো ইউটিউবৰ ক্ষেত্ৰত অকণমান বেলেগ। তো কপি কৰা তেতিয়াহে হ'ব যেতিয়া মোৰ এই ভিডিঅ'টো যদি এনেকৈ অন্য এটা চেনেলত আপলোড দিয়া হয়, তেতিয়া মই তেওঁক ক'ব পাৰিম যে মোৰ ভিডিঅ'টো কপি কৰিছে, বা মই অন্য এজন মানুহকো ক'ব পাৰিম যে মোৰ ভিডিঅ'টো কপি কৰিছে তেওঁ, বা মোৰ চেহেৰাটো নাই, ইয়াত ফটো চটো লগাইছে বা ভইচটো মোৰ আছে, এনেকৈ যদি ভিডিঅ' এটা অন্য এটা চেনেলত আপলোড দি দিয়ে, তেতিয়া মই ক'ব পাৰিম যে মোক তেওঁ কপি কৰিছে, মোৰ ভিডিঅ'টো কপি কৰি তেওঁ তাত আপলোড কৰিছে, এনেকৈ ক'ব পাৰোঁ। কিন্তু এনেকুৱা কথা নাই যিটো মই কৰা কথাখিনিয়ে যদি তেওঁ আকৌ নিজৰ প্ৰতিভাৰে নিজৰ শৈলী মতে যদি কথাখিনি কৈ ধুনীয়াকৈ বুজাইছে, তেওঁক যদি মই কওঁ মোক কপি কৰিছে বুলি, সেইটো কথা ইয়াত নচলিব। কাৰণ সকলোৰে কথা কোৱাৰ মহিমা, কথা কোৱাৰ শৈলী, বুজোৱাৰ শক্তি বেলেগ বেলেগ। গতিকে মই কোৱা কথাখিনিয়ে যদি তেওঁ আকৌ বেলেগকৈ, অকণমান বেলেগকৈ যদি কৈছে, তেতিয়া তেওঁক মই কপি কৰা বুলি ক'লে নহ'ব। গতিকে সেনেকুৱা কথাত যাতে সমালোচনা নকৰে, কাৰণ এইবিলাক কোনো কথাই নহয় যিবিলাকত আমি লাগি থাকোঁ। কপি বুলি যিবিলাকত লাগি থাকোঁ, এইবিলাক কোনো কপিৰ কথা আহিয়ে নপৰে। আৰু এটা কথা কওঁ মই, যে টেকনিকেল লাইনৰ যদি আপুনি দুটা চেনেল চায়, তেওঁলোকৰ যদি টপিক দুটাৰে এটা টপিক যদি ওলাই লয়, তেতিয়াহ'লে আপুনি ক'ব লাগিব যে এওঁৰ চেনেলটোক কপি কৰিছে, বা এওঁৰ চেনেলটোক কপি কৰিছে। এনেকুৱা কথা এটা আপুনি ভাবিব বাধ্য হ'ব লাগিব। কাৰণ টেকনিকেল লাইনৰ কথাটো অন্য প্ৰকাৰে বুজিবৰ লাইন নাথাকে, প্ৰায় একে থাকে। মই যদি কওঁ মোবাইলটো চাৰ্জ এনেকৈ দিব লাগে, আৰু তেওঁ মোবাইলটো চাৰ্জ তেনেকৈ দিব লাগে বুলি ক'লে হ'ব নেকি? মোবাইলটোতো অবভিয়াছলি প্লাগটোত সোমাই দি চাৰ্জটো লগাই ধুনীয়াকৈ চুইচটো দিলেহে মোবাইলটোত চাৰ্জ পাব। গতিকে মই যদি কওঁ চুইচ নিদিয়াকৈয়ে মোবাইলত চাৰ্জ পায়, এনেকৈ যদি কওঁ হ'ব নেকি? গতিকে মোবাইলৰ বা টেকনিকেলৰ কথাটো প্ৰায় একে হয় প্ৰত্যেকটো চেনেলৰে। গতিকে তেখেতসকলে যদি আকৌ মোৰ ভিডিঅ' তেওঁ কপি কৰিছে বুলি আগতে বনোৱা চেনেলটোৱে যদি পিছত বনোৱা চেনেলটোক কয় মোৰ ভিডিঅ' কপি কৰিছে, এনেকুৱা কথা ক'লে হ'ব নেকি? গতিকে তেনেকুৱা কথাত কপিৰ কোনো কথা আহিয়ে নপৰে। কাৰণ ইউটিউবৰ ক্ষেত্ৰত মই ক'লোৱে আগতে, ইউটিউবৰ ক্ষেত্ৰত কপিৰ ডেফিনেশ্যনটো অকণমান বেলেগ। গতিকে সেনেকুৱা কথাত যাতে লাগি নাথাকে, আৰু সেনেকুৱা কথাত লাগি থাকি অসমৰ ইউটিউবাৰৰ কোনো উন্নতি নহয়। মই আৰু এটা কথা ক'ম, পাৰ্ট 2 হিচাপে, এইটো পাৰ্ট 1ত থাকিব। পাৰ্ট 2ত মই ক'ম যে অসমৰ ইউটিউবাৰৰ উন্নতি একেবাৰে নাই। কিয় নাই মই সেইটোৰ ওপৰত ভিডিঅ' বনাম। এতিয়া চাওক, ডিম্পু বৰুৱাৰ প্ৰায় 1 মিলিয়ন ছাবস্ক্ৰাইবাৰ হ'বহি। গতিকে তেওঁলোকৰ উন্নতি চাওক, একেবাৰে নিম্ন খাপত আছে। আৰু অন্য ইউটিউব
ইউটিউবাৰবিলাক চাওক আমাৰ অসমৰ বাহিৰে যিবিলাক ষ্টেট আছে সেইবিলাকৰ ইউটিউবাৰবিলাক চাওক কিমান উন্নতি মানে গ্ৰ' হৈ আছে হঠাৎ গ্ৰ' হৈ আছে কিন্তু অসমৰ তেনেকুৱা গ্ৰ' একেবাৰে নাই কিয় নাই মই আপোনালোকক বুজাবলৈ চেষ্টা কৰিম কিন্তু এই ভিডিঅ'টো যদি ভাল পাইছে লাইক কৰিব কমেণ্ট কৰিব আৰু শ্বেয়াৰ কৰিব আৰু ক'ব পাৰ্ট 2 লাগে নে নালাগে তেতিয়া মই বনাম উন্নতি কিহৰ কাৰণে মানে এইটো একেবাৰে কম আমাৰ অসমৰ ইউটিউবৰ কিয় নাই সেইটো মই আপোনালোকক বুজাম আৰু কি কৰিলে আহিব সেইটো মই আপোনালোকক বুজাবলৈ চেষ্টা কৰিম তো আজিলৈ ইমানে আছিলে যদি ভিডিঅ'টো ভাল লাগে লাইক কৰিব কমেণ্ট কৰিব আৰু নকওঁ আৰু বাই বাই